Hello friends, greetings from Bhutan. I am here with the good news. Bhutan border gate will open on 23 September 2022 for normal activities as before. The government and the people of Bhutan and India jointly fought against the COVID-19. Although COVID is not over but under control. Let's hope and pray that we will win the COVID-19 war and bring back glory of past. Deepa would like to share some basic information about the new system at Bhutan border gate for your easy reference. যথেষ্টখিনি উৎফুল্লিত হৈছোঁ এজ এ লোকেল MLA হিচাপে আৰু লোকেল পাব্লিক যথেষ্টখিনি উৎফুল্লিত হৈছোঁ 4-3 বছৰৰ পিছত আজি ভূটানৰ গেট টুৰিষ্টৰ কাৰণে খুলিবলৈ ওলাইছে এইটো আমাৰ কাৰণে খুব ভাল লক্ষণ ইয়াৰ কাৰণে মই ভূটান গভৰ্ণমেণ্টক মই ধন্যবাদ জনাইছোঁ আৰু ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপৰ যিমান অনাৰেবল আমাৰ লিডাৰ্ছ আছে অফিচাৰ্ছ আছে চবকে মই ধন্যবাদ জনাইছোঁ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী চবকে মই ধন্যবাদ জনাইছোঁ আজি 23 ছেপ্টেম্বৰত আমাৰ ভূটানৰ মেইন গেট খুলিব গতিকে আগৰ নিচিনা আমাৰ ভাৰতৰ বা বিভিন্ন দেশৰ মানুহে টুৰিষ্টে আজি ভূটানত আহিবলৈ সুযোগ পাব আগৰ নিচিনা যিমান প্ৰচেছ আছিলে এবাৰৰ চেম প্ৰচেছ হয়তো প্ৰচেছবিলাক অলপ চলপ ইফাল হ'ব কিন্তু ভাল এটা পৰিৱেশ হয়তো টুৰিষ্টসকলে পাব তো ইয়াৰ কাৰণে মই ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপৰ যিমান বিষয়ে ধন্যবাদ জনাইছোঁ ভূটান গভৰ্ণমেণ্টক মই ধন্যবাদ জনাইছোঁ আৰু ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু চব টুৰিষ্টক ভূটানত অহাৰ কাৰণে মই অনুৰোধ জনাইছোঁ নিশ্চয় আহিব 3.5 বছৰ বন্ধ যথেষ্টখিনি বৰ্ডাৰত বসবাস কৰা বহু বিজনেছমেনসকলে কষ্ট পাইছিলে পাব্লিকে ভূটানত কাম কৰি বহু ব্যক্তিবিলাকে নিজৰ ঘৰ পৰিয়াল চলাই আছিলে কিন্তু বন্ধ হোৱাৰ ক'ভিডৰ বন্ধ হোৱাৰ ফলত বহু মানুহে বাহিৰত যাব লগা হৈছে কিন্তু এতিয়া ভূটান খোলাৰ লগে লগে আমাৰ অঞ্চলত যি বিজনেছ আছিলে এইবিলাক আৰম্ভ হ'ব আৰু আজি আমি ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপৰ আণ্ডাৰত আমাৰ ইণ্ডিয়া আৰু ভূটানৰ মাজত আমি টি পাৰ্টি কৰিলোঁ ফৰ্মেলি আমি এক্সচেঞ্জ কৰিছোঁ আমাৰ থটছবিলাকক আমাৰ অফিচাৰসকল আছে চন্দ্ৰূপ জংকৰ DC ডাঙৰীয়ানী আছে আমাৰ তামোলপুৰ SP আছে মই আছোঁ আমাৰ ইণ্ডো ফ্ৰেণ্ডশ্বিপৰ আমাৰ অফিচাৰসকল আছে তো চন্দ্ৰূপ জংঘৰৰ এডমিনিষ্ট্ৰেটিভ গোটেই অফিচাৰসকল আছে তো আজি আমাৰ কাৰণে ভাল এটা দিন বুলি মই ক'ব বিচাৰোঁ খোলা এই হৈছে ভূটানত আৰু সিহঁতৰ অলপ কিবা ৰুল এণ্ড ৰেগুলেশ্যন আছে সিহঁতে বনাইছে সেই হিচাপত চলিব লাগিব পাব্লিকখিনি ইণ্ডিয়াৰ মানুহখিনি ধৰক আপোনাৰ পাৰ নাইট হ'ল গ'লে 1200 টকা কৰি দিব লাগিব বোলে তাৰপিছত আৰু কিবা কিবি ৰুল হেৰি কৰিছোঁ এইটো 23 তাৰিখৰ পিছতে সিহঁতে আমি তেওঁ যদি সোমাব পাৰোঁ সেই টাইমত গম পাম তাৰ আগতে আমি আকৌ সেই নাজানে নটিফিকেশ্যন পাইছোঁ কিবা কিবি আমাৰ ধৰক বহুত কিবা কিবি ৰুল বনাইছে এতিয়া 23 তাৰিখহে আমি গম পাম ভূটান সোমালে এতিয়া সিহঁতৰ কাৰণে এটা গুড নিউজ হয় যিমান মানুহ আছিল আমাৰ টোটেলি ইয়াত এনেকৈ ধৰণৰ মানুহ আপোনাৰ কেৰালা চেন্নাই বা দিল্লী বম্বাই গুচি গৈছে কাম কৰিবৰ কাৰণে বাচ্চাবিলাকৰ পঢ়া শুনাও বহুত বন্ধ হৈ গ'ল চবৰ ফাইনেন্সিয়েল প্ৰব্লেম হৈ গ'ল চব এতিয়া গম পাইছে চববিলাক খবৰ পাইছে 23 তাৰিখত খুলি আছে বুলি এতিয়া ৰিটাৰ্ণ আহি আছে মানুহবিলাক চব আহি নিজৰ জেগা লৈ আছে আৰু সিহঁতে তাৰমানে চব ভূটানতে কাম কৰে এই মানুহবিলাক চব মানুহখিনি খুচি এটা ফূৰ্তি হিচাপে এই কৰিও আছে এতিয়া 23 তাৰিখৰ পিছত কি হয় এতিয়া গম পোৱা যাব চব ৰিটাৰ্ণ আহি আছে মানুহ এতিয়ালৈকে